গাইজ গুড নাইট। আকৌ এটা আহি গ'ল নতুন ব্লগৰ সৈতে। তো মানে কি আজি গম পাইছোঁ চবেই 31 ডিচেম্বৰ আৰু 12টা বজাৰ পিছত হৈ যাব 1 জানুৱাৰী 2022 বৰ্ষটো গেলা শেষ। ভালে পোৱা যি গেল গেলা ভালো গৈছে বেয়া দিন গৈছে। বানপানী কৰোণা নাছিল নাছিলে নহয় আৰু তো পাইছে এখন 31 ডিচেম্বৰ আজি খানা খাব লাগে যিহেতু 2022 বৰ্ষটো গুচি গেল তখন খানা খাওঁ। আৰু 12টা বাজি গেলি 1 জানুৱাৰী 1 জানুৱাৰী 31 ডিচেম্বৰ একেলগে খানা খাই যাব। বলক খানা চলি আছে তলত মানে বাহিৰে চাওঁ বলক। এবাৰ খানাৰ কাৰণে ৰেডি আলু বেঙেনা চব একেবাৰে। আৰু এইফালে মাছ ভাজি আছে। মাছ ভাজাৰ পিছত আঞ্জা দিব মাছ দেখাই আছোঁ সন্তাই মাছ ভাজি আছে এই খানা দিয়ক। এইফালে মাছ বিলাহী আঞ্জাই দি পুৰা। এইফালে মাংস এইফালে আলু ভাজি আছে মাংস। তো গাইজ খানাৰ ভিডিঅ' বেছি লাম্ভা নকৰোঁ কাৰণ কিয় জানে নাই গাইজ মানে অলপ সৰু কৰিছোঁ বেছি লাম্ভা কৰোঁতো লাভ নাই। 1 জানুৱাৰীটো তো ভালকৈ চাই ৰাখক ভিডিঅ'টো শেষলৈকে 12টাৰ পাছত কি কওঁ সেইখিনিয়ে আৰু চাই ৰাখক। এই গাছ মাংস প্ৰায় হৈয়ে গেল। অলপ দেৰিকে ভাত বনাই খাইছে ভাত মানে বনাই আছে সঞ্জীৱ দা কিবা দিয়ক সঞ্জীৱ দা। অতি কণী বাইদেউ জীৱনৰ খেলাকে নকৰিবি বাইদেউ জীৱনৰ খেলাকে নকৰিবা হেলা বাইদেউ। ইফালে অলপ দেখাই নাই মুখে। খানা খাব আহিছোঁ খাদ্য বনাইছে তো গাছ মাংস চব হৈ গেল। অলপ দেৰিকে ভাত বনাব এইবাৰ ভাত চাত খাই কেনে মানে গম পাবই ভাত খালি ভাত টাইমত কৈ দিম। তাৰপিছত এই বৰ্তমান প্ৰায় 11টা বাজিলে অলপ দেৰিকে 1 জানুৱাৰী মানে 1 তাৰিখ হৈ আছে জানুৱাৰীৰ। তো আজি চিকেনটো মানে মাংসখিনি দেখাওঁ চিকেনটো কি চিকেন হৈছে জানে না 31 চিকেনটোৰ নাম হ'ল 31 চিকেন। তো চাই দেখাওঁ। তো গাইজ আমাৰ ভাত চাত ৰেডি ভাত খাব বহিছোঁ আপোনালোকক দেখাওঁ খাই চাই কিনে আৰু অলপ দেৰিকে লগ পাই আছোঁ 11:30 বাজি গেল 12টা বাজি আৰু গাইজ এই মাংস ভাজি আছে ইফালে মাছ আৰু এই ভাত খাবার ৰেডি বৰ্তমান। এই ভাত চাত খাই আপোনালোকক গোটেইকে লগ পাই আছোঁ দিয়ক গাইজ। এই বেঙেনা এই ভাজা মাছ এই মাছলি মানে তেল ভাজা দালি আৰু ভাত আৰু এইফালে মাংস। তো গাইজ বৰ্তমান 12টা বাজিল প্ৰায় 12টাই বাজি গ'ল মানে 12টা 2 মান হ'ল মানে 2 আজি হওক। পোনপ্ৰথমে সকলোকে হেপী নিউ ইয়াৰ। 2022 বৰ্ষটো যি গ'ল আৰু ভালে বেয়াই যি গ'ল তো বৰ্তমান আজিৰ পৰা 2023 কেইটা দিন যাতে সকলোৰে আশাবোৰ পূৰণ হয় আহিব লগা দিনবোৰ গোটেই ভালে যায় এইখিনিয়ে মোৰ পৰা কামনা ৰাখিলোঁ। আৰু মোৰ মানে যি আহিব লগা দিন আছে মোৰো ভালে যাওক আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ দিনবোৰ ভালে যাওক। যি আশা পূৰণ কৰোঁ যি মনত ভাৱ গোটেইখিনি যাতে সফল হ'ব পাৰে এইখিনিয়ে আৰু হেপী নিউ ইয়াৰ অল ফ্ৰেণ্ড হেপী নিউ ইয়াৰ চবকে হেপী নিউ ইয়াৰ জনালোঁ। আৰু এইফালে বম মাৰি আছে মই দেখাই আছোঁ বম মাৰে দেখাই আছোঁ। ৰ'দত দিব লাগে। আৰু এটা কথা গাইজ এইটো বছৰ যিহেতু নতুনকৈ আহিল এই বছৰটোত সকলোৱে যে মোৰ চেনেলটো যোনে চাই নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি 1K কৰি দিয়ে জল্দি গাইজ। গমটো পালে 1 তাৰিখ ভাল লাগিল মানে খানা চানা খাই কেনে আমাৰ লগত আছে মন্তা কেনে হেপী নিউ ইয়াৰ অল মাই ফ্ৰেণ্ড হেপী নিউ ইয়াৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় প্লিজ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। জল্দি 1K কৰি দিয়ক গাইজ। বাই বাই।